সৰ্বপ্ৰথম মই আমাৰ AICCৰ সভাপতি শ্ৰীমতী সোনিয়া গান্ধী, উপসভাপতি ৰাহুল গান্ধী, আমাৰ APCCৰ সভাপতি ভূপেন বৰা ছাৰ, ৰকিবুল হুছেইন ছাৰ যিজন এই আমাৰ গোসাইগাঁও সমষ্টিৰ ইনচাৰ্জ, লগতে দেৱব্ৰত শইকীয়া উপদলপতি আৰু আমাৰ কলিয়াবৰৰ সংসদ গৌৰৱ গগৈ ছাৰ, মোৰ ফালৰ পৰা সকলোকে মই ধন্যবাদ যাচিলোঁ, কাৰণ সিহঁতে মোক এই সুযোগ দিছে। আমি লগতে আমাৰ জিলাৰ সভাপতি মহোদয় আৰু BCCৰ আমাৰ সভাপতিসকল, আমাৰ APCCৰ আমাৰ মণ্ডল ভাই আৰু যিমান কৰ্মকৰ্তা ইউথ ওমেন চেল আৰু যিমান ITL যিমান হৈছে কৰ্মকৰ্তাসকল চবকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আপোনালোকক যাচিলোঁ। মোৰ আচল মোৰ প্ৰকল্পটো হৈছে কেনেকৈ আমি এই গোসাইগাঁও সমষ্টিখন আমি উদ্ধাৰ কৰিব পাৰোঁ, কাৰণ আমি জানো বিগত 15-16 বছৰ আমি এই BTCত আমি কংগ্ৰেছৰ কোনো MLA নাছিলে, তাৰ কাৰণে আমি এবাৰ মনস্থ কৰিছে আমাৰ APCCয়ে যাতে আমি কেনেকৈ এই BTCত কংগ্ৰেছৰ আমি উদ্ধাৰ কৰিব পাৰোঁ, আৰু তাৰ কাৰণে মোকো ইয়াত সমষ্টিত ইয়াত প্ৰক্ষেপ কৰিছে যে আমি সমষ্টি মোৰ দ্বাৰা যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ, আৰু লগতে এইটো যাতে গোটেই অসমৰ আৰু BTCৰ ইয়াৰ পৰাই আমি আমাৰ কামখিনি আৰম্ভ কৰিম। আশা কৰিছোঁ সিহঁতৰ লগত আমাৰ কোনো যিটো মিত্ৰজোঁট আছিল সেইটোতো নাই এতিয়া বৰ্তমান, মহাজোঁট যিটো আছিলে তাৰ পৰা সিহঁতৰ লগত আমাৰ কোনো কিবা নহ'ব, সিহঁতে আমাক একো ক্ষতি কৰিব নোৱাৰে। প্ৰতিনিধিত্ব কৰা মানুহ মোৰ লগত নাই বৰ্তমান, সিহঁতেতো বিৰোধী প্ৰতি ক'ব পাৰে, মই বাহিৰৰ মানুহ নহয়, ইয়াৰে মানুহ, মোৰ ঘৰ ইয়াতে আছে গোসাইগাঁৱতে, আপোনালোকে সকলোৱে জানে ইয়াৰে মানুহ, স্থায়ী আজি ইয়াৰ পৰা ধৰক 20 বছৰলৈ ইয়াতে আছোঁ। আপোনাৰ সমষ্টিৰ মূল যোৱা এছেম্বলি ইলেকশ্যনত আমি BPFৰ লগত মিত্ৰজোঁট আছিলোঁ, সেই অনুপাতে আমি কংগ্ৰেছীহে মিত্ৰজোঁট থাকি পেলাই সেইটো আমি উদ্ধাৰ কৰিছিলোঁ, আৰু সেই কংগ্ৰেছী মানুহবিলাক আমি এতিয়াও আছোঁ, সেই আহালৈ আমি ভাবিছোঁ নিশ্চয় আমি ইয়াত জিকিম। লগতে মই সমষ্টিত ঘূৰি চাকি চাই পেলাই বুজিব পাৰিম কি সমস্যা আছে মানুহৰ। এনেইতো সাধাৰণতে আমি সবেই জানো ইয়াতো 15-16 বছৰ আমি কোনো এটা উন্নতি কাম হোৱা নাই, BPFৰ দ্বাৰা একো কাম হোৱা নাছিলে, তথাপি আমি যেনেকৈ ৰাস্তা ঘাট আছে, খোৱা পানী আছে, কৃষি ক্ষেত্ৰত আমাৰ পানীৰ যোগান আছে, আৰু বহুত তেনেকুৱা আছে, আমি পিছত চাই পেলাই আমি এইটো প্ৰেফাৰেঞ্চ দিম। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।